সকলোকে নমস্কাৰ জনাইছোঁ। বহু দিনৰ পিছত আজিৰ পৰা পুনৰ আপোনালোকৰ মাজলৈ আহিম বুলি আশা ৰাখিছোঁ। আৰু এতিয়াৰ পৰা মই আপোনালোকৰ মাজলৈ অনাগত দিনত যিখিনি অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা আৰম্ভ হ'ব তাৰ ওপৰত ভিত্তি কৰি ছিৰিজ অনুসৰি মই ভিডিঅ'বিলাক প্ৰস্তুত কৰিম বুলি ভাবিছোঁ আৰু আশা ৰাখিম ইয়াৰ যোগেদি আপোনালোক লাভান্বিত হ'ব। মই প্ৰথম কুৱেশ্যন নম্বৰ 1 আৰম্ভ কৰিব ওলাইছোঁ। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কোনখন জিলাত অৱস্থিত? ইয়াত অপশ্যন এ, অপশ্যন বি, অপশ্যন চি আৰু অপশ্যন ডি দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, যোৰহাট জিলা। কুৱেশ্যন নম্বৰ 2, অসমীয়া ভাষা উন্নতি সাধিনী সভা কিমান চনত জন্ম হৈছিলে? আৰু এইটো আমাৰ যি অসম সাহিত্য সভা আছে তাৰ পূৰ্বৰ অসমৰ অসমীয়া ভাষাৰ গুৰি ধৰোঁতা আছিলে এই অনুষ্ঠানটো। ইয়াৰ অপশ্যনকেইটা দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1888 চন। কুৱেশ্যন নম্বৰ 3, কিমান চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল? আৰু অসম চুক্তি স্বাক্ষৰিত হোৱাটো বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকৰ আগত হৈ যোৱা পৰীক্ষা, বিভিন্ন পৰীক্ষাত এইটো কুৱেশ্যন আহি থাকে। সেইকাৰণে মই আপোনালোকৰ মাজত এইটো কুৱেশ্যনো লৈ আহিছোঁ যাতে আপোনালোকৰ পুনৰ স্মৰণ হয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1985 চন। অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিলে? আৰু অসমত টিভি প্ৰথম কেতিয়া আৰম্ভ হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1985 চন। কুৱেশ্যন নম্বৰ 5, লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন কবিতা পুথি কি কি? আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয়। আশা ৰাখিম এইটো আপোনালোকৰ অহা পৰীক্ষাত এইটো কুৱেশ্যন আহিব। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কবিতা পুথি দুখনৰ নাম হ'ল অপশ্যন বি, কদমকলি আৰু পদুমকলি। আপোনালোকে কলি শব্দ দুটা মনত ৰাখিব। কুৱেশ্যন নম্বৰ 6, বিষ্ণুৰাভা দেৱৰ জীৱনৰ আধাৰত ৰচিত উপন্যাসখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হেৰেংগাডাউ। কুৱেশ্যন নম্বৰ 7, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? অপশ্যন এ, অপশ্যন বি, অপশ্যন চি আৰু অপশ্যন ডি দিয়া আছে। আপোনালোকে চাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ধৰ্মপুস্তক। কুৱেশ্যন নম্বৰ 8, অসমীয়া গদ্য সাহিত্যৰ জনক কোন? কোনে অসমত গদ্য সাহিত্য আৰম্ভণি কৰিছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভট্টদেৱ। কুৱেশ্যন নম্বৰ 9, আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আছিল? আৰু অপশ্যন এ, পদুম কুঁৱৰী, অপশ্যন বি, মিৰি জীয়ৰী, অপশ্যন চি, ভানুমতী আৰু আগ্নেয়গিৰি হ'ল অপশ্যন ডি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ভানুমতী। অপশ্যন চি, ভানুমতী। কুৱেশ্যন নম্বৰ 10, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিলে? মানে অসমীয়া ভাষাটো কেতিয়াৰ পৰা ৰাজ্যিক ভাষাৰূপে আৰম্ভ হৈছিলে, স্বীকৃতি পাইছিলে, ৰেকগনাইজ কৰিছিলে ভাৰতত? আৰু ইয়াৰ শুদ্ধটো হৈছে 1961 চন। কুৱেশ্যন নম্বৰ 11, অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ কেতিয়া হৈছিল? আৰু অসমৰ জলপথত মানে নদীবিলাকত, ডাঙৰ নদীত প্ৰথম ব্ৰিটিছে আৰম্ভ কৰিছিলে। আৰু ইয়াৰ শুদ্ধটো হৈছে 1847 চন। আপোনালোকে এইটো মনত ৰাখিব। ভাৰত স্বাধীন হোৱাৰ 100 বছৰ আগত ব্ৰিটিছে অসমত প্ৰথম জাহাজ সেৱা আৰম্ভ কৰাইছিল। অসমৰ কুৱেশ্যন নম্বৰ 12, অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিলে? মানে আপোনালোকৰ সকলোৱে জানে যে উমানন্দ মন্দিৰটো উমানন্দত মানে পাহাৰত আছে। আৰু উমানন্দ হৈছে পৃথিৱীৰ সকলোতকৈ সৰু নদীদ্বীপ। আৰু ইয়াত যিটো মন্দিৰ আছে এই মন্দিৰটো কেতিয়া নিৰ্মাণ কৰা হৈছিলে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, 1694 চন। কুৱেশ্যন নম্বৰ 13, সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? আমাৰ অসমৰ জনপ্ৰিয় সত্ৰীয়া নৃত্যই কেতিয়া ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 2000 চন। ইয়াৰ যিটো নেক্সট দুটা কুৱেশ্যন থাকিব, এই দুটা কুৱেশ্যন আপোনালোকৰ অলপ মানে সমস্যাৰ সন্মুখীন হ'ব পাৰে, কাৰণ কুৱেশ্যনটো আপোনালোকে অলপ মন দি চাব। ইয়াতে দুটা কুৱেশ্যন ছেইম টাইপৰ, সেইকাৰণে আপোনালোকে লক্ষ্য কৰিব। অসমৰ প্ৰথম ৰাজ্যপালজনৰ নাম কি আছিলে? ইয়াত সুধিছে অসমৰ প্ৰথম ৰাজ্যপালজন।
ইয়াতে অপশ্যনটো দিয়া আছে ৭০টো ছাৰ ছালেহ মহম্মদ আকবৰ হায়দৰী। আৰু ইয়াৰ নেক্সট কুৱেশ্যনো অসমৰ ৰাজ্যপালৰ লগত জড়িত, সেইটো আপোনালোকে লক্ষ্য কৰিব। এইটো কুৱেশ্যন আহিলে অসমৰ প্ৰথম ৰাজ্যপালজনৰ নাম কি, মানে অসমত কাৰ্যনিৰ্বাহ কৰা ৰাজ্যপাল কোন প্ৰথম আছিলে সেইটো। আৰু ইয়াৰ নেক্সট কুৱেশ্যনটো যিটো ১৫ নম্বৰ কুৱেশ্যন, সেইটো হ'ল অসমীয়াৰ প্ৰথম ৰাজ্যপাল কোন আছিলে, মানে অসমীয়া হিচাপে ৰাজ্যপাল কোন আছিলে। সিটো কুৱেশ্যন আছিলে, আগৰ কুৱেশ্যনটো আছিলে অসমৰ, আৰু এইটো কুৱেশ্যনটো হ'ল অসমীয়া, মানে অসমীয়া হিচাপে অসমত বা বেলেগ ৰাজ্যত প্ৰথম অসমীয়া ৰাজ্যপাল আছিলে স্বৰ্গীয় বিষ্ণুৰাম মেধি। অপশ্যন বি বিষ্ণুৰাম মেধি। কুৱেশ্যন নম্বৰ 16, বিদেশত প্ৰদৰ্শিত অসমৰ প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি। বিদেশত শ্ব' কৰা ফাৰ্ষ্ট অসমীয়া চিনেমাখনৰ নাম হ'ল পুবেৰুণ। এইটো খুব ইম্পৰ্টেণ্ট হয়, আপোনালোকে লক্ষ্য কৰিব, কাৰণ এনেকুৱা কুৱেশ্যন এৰাবাটৰ সুৰৰ লগত জড়িত থাকে, আগত তেনেকুৱা কুৱেশ্যন আহি থাকে, কিন্তু সেইকাৰণে আপোনালোকে লক্ষ্য কৰিব ইয়াৰ ৭০টো হৈছে পুবেৰুণ, যিটো প্ৰথম বিদেশত অসমীয়া এইখন চিনেমা ফাৰ্ষ্ট প্ৰদৰ্শিত হৈছিলে। কুৱেশ্যন নম্বৰ 17, মানস ৰাষ্ট্ৰীয় উদ্যানে কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিলে, মানে ৰাষ্ট্ৰীয় উদ্যান হিচাপে মানস অভয়াৰণ্যক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিছিলে। আৰু ইয়াৰ ৭০টো হৈছে অপশ্যন বি 1990 চন। আৰু আজিৰ ভিডিঅ'টোৰ শেষৰ কুৱেশ্যনটোলৈ আহি পালোঁ। কুৱেশ্যন নম্বৰ 18, 18 নম্বৰ কুৱেশ্যন, অসম চাহ নিগম কেতিয়া আৰম্ভ কৰা হৈছিলে, গঠন কৰিছিলে কেতিয়া অসম চাহ নিগম। আৰু ইয়াৰ ৭০টো হৈছে 1973 চন। আৰু অসমৰ চাহ নিলাম কেন্দ্ৰও সেইটো চনতে গুৱাহাটীত স্থাপন হৈছিলে। অসমৰ চাহ নিলাম কেন্দ্ৰ 73 চনতে গঠন হৈছিলে, আৰু তাৰ সমান্তৰালকৈ অসম চাহ নিগমখনো মানে আৰম্ভ কৰা হৈছিলে। আৰু আশা ৰাখিম এতিয়াৰ পৰা মই যিখিনি আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিম, এই ভিডিঅ'খিনি আপোনালোকৰ সহায়ক হ'ব অনাগত দিনৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে। আৰু চেনেলটো আপোনালোকে যদি ভাল পায় নিজৰ বুলি ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই পৰৱৰ্তী সময়ত দি যোৱা কুৱেশ্যন পেপাৰবিলাক আপোনালোকৰ মাজলৈ গৈ পায়। আৰু ধন্যবাদ ইমানখিনি ধৈৰ্য সহকাৰে আপোনালোকে যিখিনি ভিডিঅ' চালে। আৰু আশা ৰাখিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।